স্নেহা ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে। এইফালে বতৰটো ডাৱৰীয়া কৰিছে, কিমান ডাৱৰীয়া কৰিছে মানে বৰষুণ পৰো হৈ আছে। আপোনালোককো অলপ দেখুৱাওঁ। এইফালে চাওকচোন, এয়া দেখিছেনে কিমান ডাৱৰে বেৰি ধৰিছে আৰু কিমান ডাঙৰকৈ আজি বৰষুণ আহে ঠিক নাই। ভালেই হ'ব একচুৱেলি, আৰু বৰষুণ আহিলে গোটেই মানে খেতি মানে মানুহে কৰিবনো কেনেকৈ, পানী নোহোৱা হৈছে পথাৰত, কঠীয়া পাৰিব নোৱাৰা হৈছে এই পানীৰ কাৰণে। আৰু আজি বৰষুণটো দিলে হয় আৰু কৈছোঁহে আপোনালোকক বৰষুণ দিব বুলি, আৰু সঁচাকৈ বৰষুণ দি আছে। এতিয়া 5 মিনিটৰ পিছতে বৰষুণ দিলে, বৰষুণ দি আছে। আৰু পানী 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 মানে গোটেই পানীয়ে হ'ল। আৰু এইফালে চব গোটেই মানে চাৰিওফালে অকল পানীয়ে হ'ল। আৰু মানে বৰষুণ দিয়া নাছিলে, গোটেই মাটি শুকাই গৈছিলে আৰু মানুহে কঠীয়া পাৰিব নোৱাৰা হৈ গৈছিলে। মানে মাটি ফাটি গৈছিলে আৰু ইমানেই শুকালে মাটি মানে। আৰু এতিয়া গোটেই মানে পানীয়ে হ'ল, এনেকুৱাই পানী হ'ল মানে, আৰু কঠীয়া পাৰিব নোৱাৰা হ'ল, হাল বাব নোৱাৰা হ'ল মানে, এনেকুৱাই পানী হ'ল। আৰু তাৰপৰা সেয়া অকণ ওলাই আহিছোঁ, তাকে আপোনালোককো অলপ দেখুৱাইছোঁ।